এই পাথৰ দি মাৰি গ্লাছ ভাঙি দিছে। বেংটল দি আহিলে পাবি বেংটল দি আপোনাৰ এই যে মই লাইভ লোকেশন দিছো সাৰে লাইভ লোকেশনটো দি আছে এইটো ৰাস্তাতে আহিলে হ'ল। এই যে গাড়ীখন গাড়ী যাই আছে আমাৰ পিছে আমি গাড়ীখন পাইছো আমি পিছে যাইছো। কি নাম আপনার? নামটো কি? মোৰ নাম লিমন ইছলাৰী। ঘৰ দমগাঁও, প্ৰভু দমগাঁও বুলি কয়। দমগাঁও, খুব দমগাঁও। কাৰ হয় গাড়ীখন? কাঠখিনি গাড়ীখন ঝাকৰ হয়। জাখাও কি জাখাও কি লিখে? কিবা লিখে বসুমতাৰী শুনে বিচাৰ। ক'ত ঘৰ তেখেতে জাখাৰ? আইপালি বুলি হৈছে। আইপালি জেগা আছে কিন্তু এইটো ক'ব নোৱাৰোঁ মই। হয় হয়। কিমান দিন ধৰি কাম কৰিছে আপোনালোকে? মই আজিলৈ 4বাৰ এইটো লোড কৰা হ'ল। ইয়াতে 2বাৰ হ'ল আৰু তাতে লোকেলতে আনা মানে লেবাৰ নাই হিচাপত আজি মই তাৰ বদলত গৈছিলোঁ। মই এনেই নাযাওঁ। ক'ৰ পৰা লৈ গৈছে আপুনি? ক'ৰ পৰা লৈ গৈছে? এইটো এই চাৰিআলি দোকান সন্মুখতে আছিল গাড়ীখন, লোড গাড়ীখন পিছফালে আছিল। তাৰ পৰা মানে মোক উঠাই লৈ আহিলে গাড়ীখনত। আজি যোৱা নিশা ঠিক 10টামান বজাত ইনফৰমেশ্যন এটা পাওঁ যে এখন কাঠভৰিৰ টাটা মোবাইল এখন আপোনাৰ উত্তৰ চাইডৰ পৰা ৰুণিঘাটৰ উত্তৰ চাইডৰ পৰা আহি আছে। সেই মৰ্মে আমি আমাৰ দুটা পাৰ্টি হয়, এটা পাৰ্টি বেলেগ চাইডত ৰাখোঁ আৰু মই নিজে মোৰ নিজে পাৰ্চনেল গাড়ী লৈ মই এই গাড়ীখনৰ অভিযানত আমি অভিযান চলাওঁ। আৰু এই অভিযানত এখন টাটা মোবাইল আৰু এজন মানুহ ধৰা হৈছে। এই মানুহজন এজন আৰু কি কৰিছে তেওঁলোকে যি গাড়ীখন লৈ গৈছিলোঁ মই সেই গাড়ীখনত এই দুষ্কৃতিকাৰী কাঠ মাফিয়া দল এটাই মোৰ যিখন গাড়ী আছে সেই গাড়ীখনত আমাক আক্ৰমণ কৰে। মানে গাড়ীখন আমি তেওঁলোকৰ গাড়ীখন পোৱাৰ পিছত আমি গাড়ীখন পিছা কৰিছিলোঁ। তেওঁলোক গাড়ীখন ৰখা নাছিলে কিন্তু আমি গাড়ীখন এৰা নাছিলোঁ। আমি তেওঁৰ গাড়ীখনৰ পিছে পিছে আমিও গাড়ীখন ধৰিবৰ কাৰণে চেষ্টা চলাইছিলোঁ। আৰু সেই সময়তে তেওঁলোকে কিছুমান কাঠৰ মাফিয়াই অলপ বেলেগ এটা ৰাস্তাত ৰখি তেওঁলোকে আমাক পাথৰেৰে ডাঙৰ পাথৰেৰে আক্ৰমণ কৰে। সেই আক্ৰমণত মোৰ গ্লাছ এখন ভাঙে। কিন্তু আমি এইটোৱে যে আমি আমাৰ কাম আমি কৰি থাকিম। আমাৰ যি দায়িত্ব আমাৰ গছ কটা বন্ধ কৰিব লাগে আৰু দুষ্কৃতিকাৰীৰ বিৰুদ্ধে কাঠ মাফিয়াৰ বিৰুদ্ধে আমি অভিযান চলাই থাকিম।